নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই পুলক আজি আপোনালোকৰ মাজত। আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া ফকৰা যোজনাৰ এটা অন্যতম অতি ভক্তি চুৰৰ লক্ষণ। সেইটো ব্যাখ্যা আজি লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। অতি ভক্তি চুৰৰ লক্ষণ। ভক্তি শব্দই সাধাৰণতে উপাসনা, আৰাধনা, সেৱা আদি অৰ্থ প্ৰকাশ কৰে। অতি ভক্তি বুলিলে অতিৰিক্ত বা অধিক ভক্তিকেই বুজায়। সাধাৰণতে যিসকল দেৱ-দেৱী নাইবা যিসকল ব্যক্তিয়ে আমাৰ জীৱনৰ ওপৰত কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায় নাইবা কিবা প্ৰকাৰে আমাক অনুপ্ৰাণিত কৰে, তেওঁলোকৰ প্ৰতি আমি ভক্তিৰ ভাৱ প্ৰকাশ কৰোঁ। কিন্তু সেয়া হ'লেও সকলো কামৰে একোটা সীমা বা পৰিসৰ থকাৰ দৰে ভক্তিৰ ক্ষেত্ৰতো ইয়াৰ এটা সীমা বা পৰিসৰ আছে। ভক্তিৰ সীমা বা পৰিসৰৰ ভিতৰত থাকি যেতিয়া আমি কাৰোবালৈ শ্ৰদ্ধাৰ মনোভাৱ জনোৱা হয়, তেনেকুৱা ভক্তিভাৱাপন্ন লোক সকলোকে আদৰৰ হৈ পৰে। কিন্তু অতি ভক্তি শব্দই অধিক ভাৱ প্ৰকাশ কৰিলেও বাস্তৱ ক্ষেত্ৰত কিন্তু কেতিয়াবা অতি ভক্তিৰ মাজত কপটতা, দুষ্টালি আদি মনোভাৱ জড়িত হৈ থকা দেখা যায়। কেতিয়াবা দেখা যায় যে ব্যক্তিসকলৰ স্বাৰ্থপৰায়ণৰ দৰে লোকে নিজৰ কাৰ্য সিদ্ধিৰ বাটত অগ্ৰসৰ হৈ প্ৰয়োজনতকৈ অতিৰিক্তভাৱে ভক্তি বা সেৱাৰ মনোভাৱ দেখুৱায়। তেনে লোকক এই ভক্তিৰ অধিকাৰিত্ব কিন্তু বাহ্যিকহে। ইয়াৰ মাজত সততে নিজৰ স্বাৰ্থৰ সিদ্ধিৰ কথাহে জড়িত থাকে। অন্য কথাত তেওঁলোকে চোৰৰ দৰে নিজৰ স্বাৰ্থ উপযোগী কাম আদায় কৰিবৰ বাবেহে যেন আগবাঢ়ে। এনেকুৱা লোকে দেখাত ভক্তিৰ মনোভাৱ দেখুৱায়, কিন্তু চেক পালেই চুৰ কৰি নিবলৈ কুণ্ঠাবোধ নকৰে। এনে লোকৰ চতুৰালিৰ পৰা সাৱধান কৰি দিবলৈ এই ফকৰাটি ব্যৱহাৰ কৰা হয়। ধন্যবাদ।